সো এখন সায়েন্স ইন এভরিডে লাইফ হয় গোটেইখন তোমালোকে ইয়াতে পাই যাবা লাষ্ট ভিডিঅ'টো চাই যোৱা সো হেল্ল' এভৰিৱান কেছে আপ সব সো এই নতুন আপডেট দূৰ পাই থাকিবা তো আজি মই তোমালোকক লৈ আহিছোঁ একদম ইম্পৰ্টেণ্ট এছে হয় যিখন তোমালোকৰ HSLC IES মানে সেইখনক লৈ তোমালোকৰ বাবে এটা ভিডিঅ' মই লৈ আহিছোঁ বহুত কষ্ট কৰি লৈ আহিছোঁ যাতে চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি থৈ যোৱা আৰু মানে এইখন তোমালোকক ভালদৰে দেখুৱাই যাম লাষ্ট তোমালোকে এণ্ডলৈ চাই যোৱা সো ফাৰ্ষ্ট এছেখন তোমালোকৰ মাই এইম ইন লাইফ হয় মানে এইখিনি তোমালোকৰ যি তোমাৰ টিক মাৰ্ক দিছে সেইখিনি একদম ইম্পৰ্টেণ্ট হয় সেইখিনি লিখিলে তোমালোকে এক্সট্ৰা মাৰ্কছ পোৱা যায় মানে যিকেইখন তোমালোকৰ 4 ডে মানে তোমালোকৰ 5ৰ ভিতৰত 5 দিয়াৰ চান্সটো বাঢ়ি যায় সো তোমালোকে প্ৰথমত দেখিবা তোমালোকে সেইখিনি সকলোবোৰ এছেতে দেখিবলৈ পাবা তো এইখন তোমালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰিবা বা মই ডেছক্ৰিপশ্যন লিংকটো দি দিম প্ৰথমে লিংকত নাযাবা ভিডিঅ'টোত লাষ্টলৈ চাই যোৱা তো এইখন তোমালোকৰ এ মেন আই এডমিয়াৰ মোষ্ট এখনো তোমালোকে বাছ ইন্ট্ৰডাকশ্যন হিজ আৰ্লি লাইফ হিজ এডুকেশ্যন হিজ এক্টিভিটিজ হোৱাই আই এডমিয়াৰ হিম কনক্লুজন তো এইখিনি তোমালোকে চাই যোৱা এইখিনি তোমালোকৰ মেইন পাৰ্ট হয় মানে মেইন পাৰ্টত তোমালোকৰ সৰুকৈ ভাগ কৰে যাতে তোমালোকৰ সহজ হয় মানে মষ্ট বা তোমালোক বুজি লিখাত সহজ হয় সো এতিয়া নেক্সট এছেশ্যন ইয়ৰ ফেভৰেট গেম তো ইয়ৰ ফেভৰেট গেমৰ এইটো ইন্ট্ৰডাকশ্যন পাৰ্ট হয় মই মানে সৰুকৈ দিব লগা হ'লে এইটো চৰি তোমালোকৰ বাবে সো এতিয়া নেক্সট পেজটোলৈ তোমালোকৰ মাই ফেভৰেট গেম তোমাৰ ভাবিব গেমখন কি সেইখনৰ বিষয়ে তোমালোকে লিখিব পাৰা হাউ ক্ৰিকেট ইজ প্লেইড বা তাৰপৰা হোৱাই ক্ৰিকেট ইজ ফেভৰেট টু মি মানে ক্ৰিকেট কিয় মোৰ বাবে মানে ভাল লগা হ'ল মানে তাৰপৰা আহিছোঁ তোমালোকৰ কনক্লুজন মানে ইয়াৰে সমাপ্তিটো চব মানে সমাপ্তি থাকে আছে তোমাৰ এইটোৰো সমাপ্তি আছে চ' এইটো নেক্সট চায়েন্স ইন এভৰিডে লাইফ তো ইন্ট্ৰডাকশ্যনটো তোমালোকৰ এইটো হয় এণ্ড দেন চায়েন্স ইন দ্য ফিল্ড অফ ইলেক্ট্ৰিচিটি দেন ইন দ্য ফিল্ড অফ ট্ৰান্সপৰ্ট ইন দ্য ফিল্ড অফ মেডিচিন এণ্ড ডেইলি ইউজ অফ কমিউনিটি মানে কনক্লুজন সেইখিনি গোটেই সৰু পাৰ্টত ভাগ কৰা আছে তোমালোকৰ বহুত সহজভাৱে আছে তো এইখনে তোমালোকৰ চাই ল'লে হ'ল বেলেগ আৰু ইউটিউবৰ ভিডিঅ'ছত তোমালোকৰ প্ৰয়োজন নাই বুলি মই ভাবোঁ তো এডুকেশ্যন নেক্সটখন এছে লয় তো এইখন এছে তোমালোকে ভালদৰে চাই যাবা চ' তোমালোকৰ এখন স্কুল লাইব্ৰেৰী হয় তো ইয়াৰ স্কুল লাইব্ৰেৰী তো এইটো ইন্ট্ৰডাকশ্যন পাৰ্ট তো দেন তোমালোকৰ ইন্ট্ৰডাকশ্যন পাৰ্টটো তোমালোকে ভালদৰে চাই লোৱা এইটো হৈছে দ্য লাইব্ৰেৰী বিল্ডিং তাৰপৰা নাম্বাৰ অফ বুকছ হাউ দ্য লাইব্ৰেৰী ইজ মেনেজড তাৰপৰা বেনিফিটছ কি হয় মানে কনক্লুজন এইখিনি গোটেইখিনি আছে সৰু ভাগৰ মানে 250 ৱৰ্ডছৰ আণ্ডাৰত আছে আৰু মানে সেইখিনি ৱৰ্ড লিখিলে হৈ যাব তোমালোকৰ তো দেন আহিছোঁ নেক্সট এছেখনলৈ তোমালোকৰ তাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যোৱা তো এইটো আহিছোঁ নেক্সটখন এছে লৈ তাৰপিছত আছে তোমালোকৰ প্লে ডিচিপ্লিন চ' ডিচিপ্লিনত ভালদৰে চাই যাবা তোমালোকৰ এট হোম ডিচিপ্লিন so at home in the education institute in the playground in the army and conclusion তো গোটেইখিনি আছে চাই যাবা আৰু মানে স্ক্ৰীনশ্বট লৈ ল'ব পাৰা তো এতিয়া আহিছোঁ নেক্সটখন এছে লৈ চ' নেক্সটখন এছে হ'ল তোমালোকৰ চ' এইখন তোমালোকৰ এখন ৰবা ফিজিকেল এক্সাৰচাইজ চ' এইখন আছে তোমালোকৰ ফিজিকেল এক্সাৰচাইজ বা বেনিফিটছ অফ ফিজিকেল এক্সাৰচাইজ ইন্ট্ৰডাকশ্যন পাৰ্ট তারপরে ডিফারেন্ট ফর্ম অফ ফিজিক্যাল এক্সারসাইজ তারপরে বেনিফিট অফ ফিজিক্যাল এক্সারসাইজ ডিফারেন্ট ফর্ম অফ ফিজিক্যাল এক্সারসাইজ মানে মানে পার্ট অফ বুলি ক'ব পাৰা চ' সেইকেইটা হয় তো এতিয়া আহিছোঁ মাই এইম ইন লাইফ তো এইখনে তোমালোকৰ এণ্ড তো এইখনৰ পিছত এইখনৰ এছে নাই তো সেইখনে তোমালোকৰ চাই যোৱা ভালদৰে মাই এইম ইন লাইফ তো হাউ টু প্ৰচেছ হোৱাই আই প্ৰিফাৰ দিছ এইম মানে সেইটো চিলেক্ট কিয় কৰিলোঁ তাৰে কনক্লুজন তো এইখিনি আছিল তো চেনেলটো যদি ভিডিঅ'বোৰ চাই ভাল লাগিছে তেনেহ'লে লাইক এটা কৰিবা আৰু বন্ধুবোৰৰ মাজত শ্বেয়াৰ কৰিবা আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি থৈ যোৱা বেল আইকনটো দবাই থৈ যাবা এইখিনি তোমালোকৰ ওপৰত ৰিকুৱেষ্ট থেংক ইউ